Siloglutat kana tan narangamam iyong pololok padong berduglok geom na asinasingum aselit gela siloglutar lot talonuluk karalong haren koptagbul. Guna abulong ada jonai amolok green pobang amnam NGO opeko anupa balentom na siloglutaram kinmodung. Dhemaji modum lok Ahom ala Arunachal Rohi lok jonai lok abor lekulo adi lekulok gam Gyan Singh dole odok leku dolu lok gam Gogon Taingke gugur dagur ki green pobang amnam NGO opedem anupa balento amna silok lutadam jonai lok kinmodung. Lutat kinmokampa ada NGO dok melam lambada rengam geom bonam arekane geom na ager gernam maning mala dakoram korye amna kinmodung. Gerbuk dan na gernam ager tadung kesapa abulongado patalo onam ongongolium patalo lignam ageram gersangka amnasin kinmodung. Namaskar, prathome mor নিমন্ত্ৰণ ৰক্ষা কৰি অহা মোৰ সাংবাদিক বন্ধুসকল আপোনালোকৰ জৰিয়তে আজি অৱগত কৰিব বিচাৰিছো যে আমাৰ গ্ৰীণ পবাং সোসাইটি আমি এজন হিচাপে কিছুমান কাম আমি কৰিব নোৱাৰি এই গতিকে আমি গুড হিচাপে এনজিও হিচাপে যেনে ধৰা মানুহে মানুহৰ বাবে এনজিও ঠিক তেনেকৈ আমি এনে আলমতে উদ্দেশ্য লগ লৈ আমি গোটেই সমগ্ৰ অসম জুৰি আমি এই গ্ৰীণ পবাং সোসাইটিৰ জৰিয়তে আমি আদৰ্শবান কিছু কাম কৰিব বিচাৰিছো এই আজি শুভ উদ্বোধন অনুষ্ঠান শুভখনত আমি আমাৰ আদিলেকু গাঁওবুঢ়া লেকু জেলেমৰ গাঁওবুঢ়া তেখেত দুগৰাকীক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ দুগৰাকী আমাক সহযোগ কৰাৰ কাৰণে আৰু আমাৰ অনাগত দিনৰ কাৰ্যসূচী আমি সময়ে সময়ে পৰিস্থিতি সাপেক্ষে আমি নিৰূপণ কৰা হ'ব যেনে আমি বাৰিকাৰ সময়ত বনায়তৰ ওচৰত আমি থিয় দিম সদায় ৰাইজৰ আগত সদায় বিপদত আমি আগত যাম যেনে আমি এতিয়া কৰোনাৰ সিজন কৰোনাটো আমি বিশেষভাৱে আমি সহযোগ আগবঢ়াম যেহেতু আমি গুড হিচাপে আজি প্ৰথম আমাৰ কাৰ্যসূচী আজি হ'ব উদ্বোধনী অনুষ্ঠান ইয়াৰ পিছৰ পৰা অহাকালিৰ পৰা আমি ক্ৰমান্বয়ে আমি কাম কৰি যাম কাৰ্যসূচী হাতত ল'ম তাৰ পিছত পৰিস্থিতি যিটো বাধ্য কৰায় পৰিস্থিতি যিটো আমাক ইংগিত দিয়ে সেইখিনি কাম আমি নিশ্চয় অনাগত দিনত কৰি যাম বুলি আমি আজি দৃঢ় প্ৰতিজ্ঞ আৰু ঠিক তেনেকৈ আমি আজি শুভ উদ্বোধনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি পোনা মাছৰ পোনা দিয়ে আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু যিহেতু আমি অনাগত দিনৰ ৰাইজৰ কাম কৰি যাব লাগিব সেই গতিকে আমি উৎসাহতো লাগিব আমি বিনা টকা পইচাত আমি কিছুমান কাৰ্যসূচী ল'ব নোৱাৰিম সেই গতিকে আমি উৎসাহ হিচাপে আমি প্ৰথম মাছৰ পোনা দিয়া আৰম্ভ কৰিছোঁ তাৰ দ্বিতীয়তে আমি কৰিম আমাৰ ঐৰামঘাট অঞ্চলত আমি অহা বছৰ আমি প্লেনিং কৰা হৈছে আমাৰ প্ৰায় 5-10 পুৰা মাটিত আমি আলু খেতি কৰিম ভেন্দি খেতি কৰিম এনেকৈ আমি বিভিন্ন শিতানত কাম কৰি যাম সেই গতিকে আমি সমগ্ৰ জুনাই তথা আমাৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ অনাগত দিনত আমি এনেকুৱা এটা সৰ্বৱৰ্তীৰ এটা সাংবিধানিকভাৱে আমি ঠাই ৰাখিছোঁ যে নিকা বাবুমূৰ্তি আৰু ছ'চিয়েল পাৰ্চন যিসকলে ৰাইজৰ কাম কৰি ভাল পায় সেৱক হিচাপে আগবাঢ়ি আহিব বিচাৰে তেওঁসকলকো আমি আমন্ত্ৰণ জনাইছোঁ তেওঁসকলে ওলাই আহক আমাৰ ছ'চাইটিৰ আগভাগ লওক আৰু অংশীদাৰ হওক আমি